বন্ধুসকল আশা কৰোঁ খবৰ ভালেই আৰু মোৰ বৰ্তমান ভাল। এই ভিডিঅ'টো বনালোঁ এইটো কাৰণে যে মোক সুধি থাকে সকলোৱে, দাদা আপোনাৰ ঘৰ ক'ত, আপুনি কি কৰে, ঘৰত কোন কোন আছে, এইটো উদ্দেশ্য লৈ মই ভিডিঅ'টো বনালোঁ। আৰু মানে বন্ধুসকল ভিডিঅ'টো বনালোঁ মানে মই ভাবিছিলোঁ ভিডিঅ'টো অলপ চশমা পিন্ধি চাল দিম। গতিকে ৰাতি হ'ল বন্ধুসকল, সেইকাৰণে কোলা দেখিছোঁ, সেইকাৰণে বন্ধুসকল মই ল'লোঁ চশমাটো খুলি বেলেগ ভিডিঅ'ত মানে পিন্ধি ল'ম আৰু মোৰ ঘৰ হৈছে যোৰহাটৰ ওচৰৰে লিচুৱাই মাজগাঁৱত মই থাকোঁ। আৰু মোৰ নামটো হৈছে লৱজ্যোতি শইকীয়া আৰু মই সৰুকৈ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত জব কৰি আছোঁ। আৰু মোৰ ঘৰত মা আৰু মই থাকোঁ, দুয়োজন আমি। আৰু যদি বন্ধুসকল আপোনালোকে এগ্ৰিকালচাৰত ফুৰিবলৈ অহা নাই, ইয়াৰ ভিতৰত আপোনালোকে কেম্পাছটো চোৱা নাই, তেন্তে বন্ধুসকল মোক যোগাযোগ কৰিব পাৰে। মোৰ ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে মোক মেছেজ কৰিব, আপোনালোকে আহিব, মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বন্ধুসকল মানে মোক সকলোৱে সুধি থাকে, দাদা আপুনি ইউটিউবৰ পৰা কিমান ইনকাম কৰে, সেইটো বন্ধুসকল মই আপোনালোকক নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। আৰু এইটো ভিডিঅ' অকল বনালোঁ মোৰ বায়'গ্ৰাফীৰ কাৰণে। তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আৰু যিসকল নতুনকৈ আহিছে সেইসকলকো কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু গম পাইছে আৰু অলপ মৰম চেনেহ দিয়ক আৰু আগবাঢ়িব লাগিবই। আপোনালোকৰ মৰম চেনেহৰ মাজৰ পৰাই মই 4K কমপ্লিট কৰি দিলোঁ আৰু এইদৰে মোক আপোনালোকে ছাপোৰ্ট কৰি যাওক আৰু 4K নহয় 10K 20K এনেকুৱা কৰি দিয়ক, তাৰে আপোনালোকৰ আগত তাৰে কামনা। তেতিয়াহ'লে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ বাই।